खौसेयानो गोहो बेनि बिदिन्थिखौ दिन्थिदों गंसे गामिनि आबादारिफोरा बिथांमोनहा 110 बिगा हायाव गुबुन गुबुन मेसें बोथोरनि आबादफोरखौ मावदों। बाक्सा जिल्लानि सिङाव थानाय नयाबस्ति हालाम 3 नं सिमलाबारि गामिनि आबादारिफोरा खौसेयै आफादगिरि महरै प्रसन्न बसुमतारी आरो मनोरन्जन बुवाखौ नेहादारि बिबान होनानै 40 आबादारिफोरा मिलन फोथार परिचालना कमिटि मुंनि आफाद दानानै खौसेयै जौगालांहोनायनि थांखिखौ लानानै देग्लाय बोसोराव 80 बिगा बेसर, 10 बिगा गोसोम दालि, 10 बिगा जुखाम, 10 बिगा दुन्दिया, 10 बिगा मुसुर, 3 बिगा मटरनि आबाद मावदों। दिनै बिथांमोननि बे आबादखौ नायदिंनो थाखाय बाक्सा जिल्ला कृषि मोर्चानि आफादगिरि सुलेन स्वर्गियारी आरो नेहादारि उद्धव फाटकनि बानजायनायाव मसलपुरनि सिनियर एडिअ महेश शर्मा बिथाङा आबादारिफोरनि आबादखौ नायदिंहोयो। सिमलाबारि गाঁৱত আহি পেলাই মই বিভিন্ন ধৰণৰ খেতি চালোঁ। আপোনাৰ সৰিয়হ চালোঁ প্ৰায় 60 বিঘা। তাৰপিছত ধনিয়া চালোঁ 11 বিঘামান। তাৰোপৰি আমাৰ চালোঁ এই মাটি কলাই চালোঁ, কালা মাছৰ চালোঁ প্ৰায় 10 বিঘামান চালোঁ। তাৰপিছত আমি চালোঁ মাকৈ খেতি প্ৰায় 15 বিঘামান হ'ব। মই খুবেই আনন্দিত এই চিমলাবাৰী গাঁৱত আহি পেলাই যে আমাৰ সৰিয়হখিনি আমাৰ ফালৰ পৰাও দিয়া আছে বেছিভাগ, কিন্তু কেবিকৰ ফালৰ পৰা অলপ দিয়া আছে, বাক্সা কেবিকৰ ফালৰ পৰা অলপ দিয়া আছে। খুব ভালেই লাগিল চাই, মই সন্তুষ্ট। আৰু ইয়াত ক্ৰপ কাটিং কৰিম আমি সৰিয়হৰ খেতিৰ কাৰণে। এইখিনিয়ে মোৰ ক'বলগীয়া, বিশেষ ক'বলগীয়া নাই। যিহেতু পানীৰ সমস্যা আছে, কৃষি বিভাগৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱাৰ আমাৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা এটা স্কিম আছে RIDF বুলি। তাৰ দ্বাৰাই আপুনি সোলাৰ ছিষ্টেমতো ল'ব পাৰে, নাইবা STW বহাই পেলাইও ল'ব পাৰে। ছাবচিডি স্কিম আছে, সেইটোৰ পৰা ৰাইজে সুবিধাটো গ্ৰহণ কৰিব পাৰিব। আপোনালোকৰ ফালৰ পৰা তেওঁলোকক কিবা ব্যৱস্থা মানে আপুনি যিটো ছাবচিডাইজ স্কিম, তেওঁলোকে পইচা এটা ভৰিব লাগিব। সেই পইচাটো জাপ খাটি পেলাই তেওঁলোকে সেই সুবিধাটো গ্ৰহণ কৰিব পাৰিব। সিদ্ধান্তমৰ্মে এটা নতুন কাৰ্যসূচী আমি হাতত লৈছোঁ, সেইটো হ'ল গাহৰিৰ পলি উৎপাদন। অহা 5 বছৰৰ ভিতৰত আমি গাহৰি অন্তত 10টা গাহৰি কিনি আমি তাৰ দ্বাৰা পলি উৎপাদন কৰিম। আৰু এটা কথা হ'ল কি, ইয়াত আমাৰ গাঁৱলীয়া মানুহৰ যিখিনি পশুধন আছে, সেই পশুধনখিনিক আমি কৃত্ৰিম প্ৰজনন কৰাই উন্নত মানৰ গৰু উৎপাদন কৰি গাখীৰ উৎপাদন কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। ইতিমধ্যে আমি প্ৰায় 40জনী গাইক আমি কৰিছোঁ, কৃত্ৰিম প্ৰজনন কৰিছোঁ। আমি ইয়াত মানে এটা চিমলাবাৰী গাঁৱত মানে পথাৰ পৰিচালনা কমিটি নামত এটা গঠন কৰি আমি এই চিমলাবাৰী গাঁৱৰ সমূহ মানে খেতিয়কখিনি লগ লাগি বহুতখিনি খেতি কৰা হৈছে। সৰিয়হ খেতি, তাৰপিছত অন্যান্য বহুত খেতি আছে, আমাৰ মাকৈ খেতি আছে। তাৰপিছত মানে খেতিৰ ভিতৰত যিমানখিনি খেতি আছে চবখিনি খেতি মানে অলপ হ'লেও কৰা গৈছে। তাৰে ভিতৰত আমাৰ সৰিয়হ খেতিটো এই বছৰত অন্যতম, মানে বেছিকৈ কৰা গৈছে। তাৰে পিছত ছেকেণ্ডত আমাৰ এতিয়া মানে সেই মাকৈ খেতিটো কৰা হৈছে। এতিয়া আমাৰ উদ্দেশ্য হৈছে কি, আমি যাতে খেতি কৰি মানে খেতিয়কসকলে ভালকৈ যাতে পৰিয়াল চলাব পাৰে, ইয়াৰ মাধ্যমেদি সমূহ মানে খেতিয়কসকলে যাতে আৰ্থিক উন্নতি কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ আমি এই পৰিকল্পনা কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰীভাৱে কি সা সুবিধা? এতিয়া চৰকাৰীভাৱে সা সুবিধাৰ ভিতৰত আমাৰ এতিয়া মানে যিখিনি বিধান চিট এইখিনি যোগান ধৰা হৈছে। তাৰপিছত কম পৰিমাণ হিচাপত হ'লেও আমি ফাৰ্টিলাইজাৰখিনি অলপমান পোৱা হৈছে, আৰু ভৱিষ্যতত হয়তো আমি ভাল সহায় পাম বুলি আমি এটা আশাবাদী। ভৱিষ্যতে আৰু কিবা পৰিকল্পনা আছে? আমাৰ পৰিকল্পনাটো হৈছে কি, বৃহৎ এটা আমি পৰিকল্পনা লৈছোঁ হাতত, যাতে আমি খেতিটো লৈ এটা উদ্যোগ ধৰণৰ এটা যাতে কৰিব পাৰোঁ, সেইটো আমি বহুত চিন্তা কৰি আছোঁ। তাৰে লগত আজিৰ দিনত যিটো নেকি অৰ্গেনিক খেতি কৰিব লাগে, সেই বস্তুটো আমি এটা ভালকৈ চিন্তা কৰা হৈছে। ইতিমধ্যে লৈছোঁৱে,
খেতিবিলাক অৰ্গেনিক কেনেকৈ কৰিব লাগে ইয়াৰে কম বেছি পৰিমাণে হ'লেও আমি ট্ৰেইনিঙৰ ব্যৱস্থা আমি মানে কৰাৰ ব্যৱস্থা কৰি আছোঁ 3 নম্বৰ শিমলাবাৰী গাঁওবাসী কৃষক বন্ধুসকলে একগোট হয় আমি এতিয়া সৰিয়হ কৰিছোঁ 80 বিঘা আৰু আমাৰ কালা হৈছে 10 বিঘা আৰু ধুনীয়া হৈছে 10 বিঘা মটৰ আছে আমাৰ 4 বিঘা আৰু মাকৈ আছে 4 বিঘা তেনেকৈ আমাৰ গোটেইখিনি খেতি এইবাৰ বছৰত 111 বিঘা আমি খেতি কৰা হৈছে আৰু বৰ্তমান আমি খেতিৰ লক্ষণটো ইমান এটা বেয়া দেখা নাই লাভৱান হ'ম বুলি আমি ভাবি লৈছোঁ আৰু সেই দৰে আমি ভৱিষ্যতলৈও এই খেতিৰ নিৰ্ভৰেদি আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ আপোনালোকৰ যিখন কমিটি গঠন হৈছে নামটো কি আৰু কিমান খেতিয়ক জড়িত আমাৰ খেতিৰ অনুষ্ঠানৰ নাম হ'ল মিলন কৃষি পথাৰ পৰিচালনা সমিতি আৰু আমি ইয়াত 40 জন আছোঁ 40 জনে লগ লাগি কৰিছোঁ আমি ভৱিষ্যতে আৰু কিবা পৰিকল্পনা ভৱিষ্যতে আমি এনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ এবিধ নহয় এবিধ ঠিক তেনেকুৱা ধৰণে আমি খেতি বিষয়ে আগবাঢ়ি যাম আৰু আমাৰ আচলতে আমি জীয়াই থকা মূল হেৰিটো খেতিৰ নিৰ্ভৰেদি আমি চলি আছোঁ অন্য আমাৰ বেলেগ চিন্তাধাৰা নাই আমি অকল খেতিতে ব্যস্ত এইটো উদ্দেশ্যতে আমি আজি আপোনালোকক মাতিছোঁ যে আপোনালোকৰ জৰিয়তে আমি যাতে আমাৰ অনুষ্ঠানটো প্ৰচাৰ কৰিব পাৰিম সেই প্ৰচাৰ যোগেদি আমাৰ কিছু ভাল পথ আমি পাব পাৰিম সেইদৰে আমি চিন্তাধাৰা কৰিছোঁ ল'ৰা ছোৱালীবিলাকৰ আমাৰ যিটো ল'ৰা ছোৱালী আছে সিহঁতক আমাৰ এই তাৰমানে খেতিৰ আইটিমেদি খেতি কৰিয়ে তাৰমানে আমি পোহপাল কৰি আছোঁ শিক্ষা দীক্ষা দিছোঁ এতিয়া আমি অন্য ঠাইত কাম কৰিবলৈ বহুতে গৈ আছে গতিকে আমি এইদৰে খেতি কৰিলে আমি দূৰত যাব নালাগে আমাৰ ঠাইতে আমি কাম কৰি আমি জীয়াই থাকিব পাৰিম সেইটো আমি চিন্তা কৰিছোঁ গতিকে আমি দূৰত যাবলগীয়া আমাৰ নহ'ব আৰু गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256